মনলে উভতি আহে লৰালি, তোৰে মোৰে মাজত এটি ধেমালি, আছিলো তোৰে মৰমতে খেলি, মোৰো ভাল লাগে তাকে সুঁৱৰি, মনলে উভতি আহে লৰালি। সেই সৰুকালি দিনবিলাকৰ কথা মনত পৰিলি মনটো কিবা আজিও ভাল লাগে। মাক চকলাই হয় দে, সেই সৰুকালি দিনবিলাকে ভাল আছিলে। ডাঙৰ হৈ জ্বালা যন্ত্ৰণাতহে পৰিলোৱে। জ্বালা যন্ত্ৰণা মানে মাক চকলাই বম ধুমা জ্বালা যন্ত্ৰণাত পৰিছোৱে। ও মি ভাই, বাপা হাৰে গা চা বেয়া নেকি তোৰ? নাই দে চলি হাত, গা ঠিকে আছে। মাক চকলাই মনটোহে অলপ বেয়া হৈ আছে। গা ভাল মন বেয়া মি ভাই, এইটো আৰু কেনেহেন ধৰণৰ কথা কলি তই? চলি হাত, এইটো অলপ বেলেগ ধৰণৰ কথাই মাক চকলাই, তহঁতে বুজি নাপা। ক'তনো বুজি পাবি চলি হাত, মাক চকলাই তহঁতৰ বুজা শক্তি নাই না। পিছে চলি হাত, মাক চকলাই তহঁতে একটা ভেবা লাগি থিয় থাকবি না নবহ ইয়াতে। এ বহৰ মি ভাই। ঐ পোনা আহ বাপা হাৰে বহি লৱা। বহৰ। ঐ পোনা এ বাপা হাৰে, এই থৰকা দাদাৰ কথাটো মিহিৰাক কয় ভাল হ'ব নেকি? কম না পিছে? মি ভাই কব পাৰি। চা বগা মিলে ভাই, আমিতো এইগিলাখান কাম একলা কৰিব নোৱাৰো হয় না। মি ভাই মেইন, মি ভাই কব লাগব, তেতিয়াহে কামটো হব। এই মাক চকলাই চলি হাত, তহঁতি এইগিলাখান কি ফুচুৰ ফুচুৰ কৰি আছা? নবহ ইয়াতে। নাই আমি ভাই, কিনো ফুচুৰ ফুচুৰ কৰিম? একো ফুচুৰ ফুচুৰ কৰা নাই ৰ। আমি তেতিয়া কিবা চিন্তা কৰিছো ৰ হে বাপা হাৰে। সেই মাক চকলাই চলি হাত, তহঁতে মোৰ আগতো মিছা কথা ক। নাই আমি ভাই, এই বাপা হাৰে তোকনো কি মিছা কথা কম হে? একো মিছা কথা কোৱা নাই বাপা হাৰে তোক। নাই আমি ভাই বাপা হাৰে, আমিনো কি মিছা কথা কম? বাপা হাৰে আমাৰ লগতো পইচা পাতি নাই, তাকে চিন্তা কৰিছো আমি কথা এটা। চলি হাত, তহঁতে দুটাই ক'ত পইচা পাতি পাৱা চিন্তা কৰিছে নেকি মাক চকলাই? আমি ভাই, বাপা হাৰে সেনেকুৱাই হৈছি হে, সেইকাৰণে আহিলো তোৰ কাষত। তোক কথাটো কওঁ, তই অলপ মাথা মাৰলি আমাৰ তিনিওটাৰে হ'ব। বাপা হাৰে মি ভাই, কামটো যদি কৰিব পৰা যায়, আমি তিনিওটাই কেইদিনমান বঢ়িয়াকে চলিব পাৰিমে। চলি হাত, এইগিলাখান উল্টা পাল্টা কথা কৈ লাভ নাই মাক চকলাই। কামটো কি সিটো নকয় কিয়? মি ভাই, আমাৰ গাঁৱত যে থৰকা আছে, থৰকাই বাপা হাৰে গাছ কেইটামান বেছি ভাল পইচা পাইছে। তাততো বাপা হাৰে খাওঁতা নাই, কি পইচা কেইটা এনে থৈ দিছে। পইচা কেইটা আমি কিবা কৰিব পাৰিলে ভাল হল। মি ভাই, বাপা হাৰে আমি সেইকাৰণে আহিলো তোৰ কাষত। তই কিবা অলপ মাথা খটোৱে, তই মাথা খটাইলে আমি কামটো কৰিব পাৰিম দে। বাপা হাৰে মি ভাই, তই অলপ মাথা মাৰি চাও থৰকা দাদাৰ পইচা কেইটা কিবা আনিব পাৰি নেকি? মাক চকলাই চলি হাত, তহঁতৰ লগতনো কি হব? তহঁতে মোৰ লগত থাকি থাকি খাতৰা হৈ গৈছে। মাক চকলাই থৰকা দাদাৰ গাছ বেচা পইচা কেইটা আনিব পাৰিলে ভাল হল। কেনেকে আনা যায়? চলি হাত, থৰকা দাদাই গাছ বেচা পইচা কেইটা যেনেকা তেনেকাতো আনব নোৱাৰা মাক চকলাই। ধৰা পৰিলি তো মাৰ খাই মৰিব লাগব। চলি হাত, অলপ বেলেগ চিষ্টেমত আনব লাগব পইচা কেইটা। আমি ভাই, কামটো অলপ বেলেগ চিষ্টেমত কৰিব লাগব, নহলে বাপা হাৰে ধৰা পৰিব লাগে, বম মাৰণি খাব লাগব। চলি হাত, তহঁতে মাক চকলাই আজি ৰাতি মোৰ লগত ওলবি, থৰকাহঁতৰ ঘৰত যাম। চলি হাত, থৰকাই যেতিয়া মাক চকলাই ৰাতি ঘুমাই থাকব, আমি তিনিও থৰকাৰ ঘৰত যাই থৰকাক ভয় দেখাম। আৰু শুন মাক চকলাই চলি হাত, তাতে কিন্তু ঘটৰ মটৰ নকৰবি। মই যেনেকে শিকাই দিম সেনেকে কাম কৰবি কিন্তু মাক চকলাই, শুনছা না তহঁতে? ভয় দেখালি মি ভাই, থৰকাই ভয় কৰব না। চলি হাত, মাক চকলাই তহঁতে মোক কি বুলি ভাবছা ভয় নকৰব থৰকাই? মাক চকলাই থৰকাক যিডালে ভূত হয় ভয় দেখাম, তাৰ বিষ্ণাত মুত যাব বাপা হাৰে। মি ভাই, বাপা হাৰে তই কিন্তু ভাল মাথাই মাৰছা। থৰকাক ভূত হৈ পেলাই ভয় দেখুৱাই ভাল হব। মি ভাই, বাপা হাৰে সেইটো কৰাই ভাল হব দে। সেই চলি হাত, মাক চকলাই শুন, মই যেনেকে শিকাই দেও কামবিলাক কিন্তু তহঁতে সেনেকে কৰবি দেই। হ'ব দে বাপা হাৰে মি ভাই, তই যেনেকে শিকাই দে কামগিলা আমি সেনেকে কৰিম দে, নে কি কয় বগামুলা? হ'ব দে মি ভাই বাপা হাৰে, তই যেনেকে কয় সেনেকে কৰিম দে কামগিলা আমি। পিছে চলি হাত, তহঁতে দুয়োটাই আজি থৰকাহঁতৰ ঘৰক লাগি আহিবি, ময়ো যাম, আমি তিনিওটাই তাতে লগাম দে। যাম দে মি ভাই। পিছে চলি হাত, বাপা হাৰে মই ঘৰত যাওঁৱে, ভোক লাগিল মোৰ, তহঁতে আজি আহিবি থৰকাহঁতৰ ঘৰক লাগি, তাতে লগাম দে তিনিওটাই আৰু, নে কি ক? হ'ব দে মি ভাই, বাপা হাৰে আমিও যাওঁ দে ঘৰত।
ও পিতে বাপা হাৰে তই বেয়া নাপাবি তই ৰুই যাৱা বহুত পুৰণা গাছ কেইটামান বেচলো পিতে ও পিতে তই য'তে আছা তোৰ আত্মাই তাতে শান্তিত থাকক পিতে মই পাৰিলি গাছ বেচা পইচা দি তোৰ নামত কিবা কৰি দিম দে পিতে বেছিকে মানুহ মাতিব নোৱাৰা নহয় মাক চকলাই বস্তু যিহে দাম 60টামান মানুহ মাতি পিতেৰ কামটো কৰি দিব লাগিব দে আৰু দিনটো মাক চকলাই গাছত খানা খাব কৰোঁতে ভাগাৰ লাগছি আজি মাক চকলাই ৰাতিও হ'ল ঘুমাই থাকাই ভাল হ'ব দি প্ৰভু বাপা হাৰে মোৰ কপালখন ইমান বেয়া নে এনে হান ঠাণ্ডা দিনত মই একলা একলা থাকিব লগা হৈছি প্ৰভু বাপা হাৰে তুমি চকু মেলি চাবা আৰু নহৰি আৰু মোৰ উপায় নোহোৱা হৈছে দেহাৰ ভাগাৰতে মাক চকলাই চকুকেইটাও টানা ধোৱা কৰি আছে টোপনি যাৱাই ভাল হ'ব দি মাক চকলাই মাক চকলাই তহঁতে কিন্তু ঘটৰ মতন নকৰবি শুনছা না যেনেকে মই হাতে শিকাই আনছো কামগিলা সেনেকে কৰবি পাপা আৰে কিবাকে গম পাবা লাগে টিকা গোটা লাল কৰি দিবই আমাৰ গম পাইছা না চলি হাত মিহি ভাই ই মান্নাই মাৰা থোৰ কায়কা টুপনিতে ট্ৰেক্টৰ চলে আছে হয় দে মিহি ভাই ই গোটাই মান্নাই মাৰাই ট্ৰেক্টৰে দি হাল মাৰা দিছি বাপা হাৰে চলি হাত নাম নাকাৰবি মাক চকলাই তহঁতৰ লগতনো কি হব কেতিয়াবা গোটাই ক'ৰবাত ধৰা পৰি মাৰ খাই মৰিব লাগব মাক চকলাই বাপা হাৰে মিহি ভাই আৰু নাকাৰো দে নাম নাকাৰো দে নাম চকলাই চলি হাত তহঁতৰ লগতনো কি হব নাম নাকাৰো বুলি কৈ মাক চকলাই নামো কাকাৰি আছা তহঁতে মোৰ পাহৰি গৈছিলো আৰু নাকাৰোতে বাপা হাৰে নাম চাম চলি হাত মাক চকলাই তহঁতে বাহিৰত যা ভাই যাও দে মাক চকলাই থোৰকা এই মিহিৰ পাল্লাদে পইচা তই বেটা এবাৰ চেছ মাক চকলাই কোনে মাৰিলাকে মোক মাক চকলাই প্ৰথমতে মোক মাৰিলে এতিয়া আকৌ হাইভে ধৰছি আকৌ এই ৰাতি কোনে আছে মাক চকলাই হাইভেক লাগি মাক চকলাই থোৰকা তই গাছকে বেচিছা তই আমাৰ থাকা ঘৰ ভাঙিছা মাক চকলাই মাক চকলাই কি কয় এগিলা কি গাছ বেচিছে কি ঘৰ ভাঙছে মাক চকলাই মই কাৰ ঘৰ ভাঙলো এই ৰাতিখন কোনে আছে মাক চকলাই কোন তহঁত মাক চকলাই নাহেকে এফালে হাও প্ৰভু কেনে কৰে মাক চকলাই কেনে কৰে মানে মাক চকলাই থোৰকা তই আমাৰ থাকা ঘৰকেইটা ভাঙি দিছা তই গাছকেইডাল বেচিছা মাক চকলাই তাতে কিবা কামে আছিলো তই এটা কাম কৰ মাক চকলাই থোৰকা তই থাকা ঘৰটো মাক চকলাই আমাক দি নহ'লে কিন্তু তোৰ অৱস্থা আমি বেয়া কৰি দিম মাক চকলাই থোৰকা আমি ভূত হয় ভূত তহঁতৰ গাছকেইডাল আছিলো গাছকেইডাল বেছি তই মাক চকলাই আমাৰ থাকা লেঠা মাৰলি এতিয়া আমি ক'ত থাকো তই এটা কাম কৰ নহ'লি তই থাকা ঘৰ টকা দি আমাক আমি নহ'লে ক'ত থাকিম মাক চকলাই নহ'লে কিন্তু তোৰ অৱস্থা আমি বেয়া কৰি দিম হাও মাক চকলাই কেনে হান কৰে এহেনতে বাপা হাৰে ভূত মহাশয়
তহঁতক যদি ঘৰটো দেও মই ক'ত থাকিমে মাক চকলাই হা মাক চকলাই কি ভূতৰ পালাত পৰিলোৱে মই হে প্ৰভু হে বাপা হাৰে তুমি বচাবা আৰু গাছকেইডাল বেছি মাক চকলাই মই জধে লগালো হেই মাক চকলাই থকা তই আমাক থকা ঘৰকেইটা ভাঙিছা এতিয়া আমি ক'ত থাকিম তই আমাক থাকবাক লাগি ঘৰ দি বাপা হাৰে ভূত মৰা হয় মই তহঁতক থাকবাক লাগি ঘৰটো কেনেকে দেৱে তহঁতক ঘৰটো দিলে মই ক'ত থাকিমে বাপা হাৰে মোৰতো থাকবা জাগা লাগিল হেই মাক চকলাই থকা এইগিলাখান আমি একো নাজনো তই যদি থাকবা জাগা দিব নোৱাৰা আমাক তেতিয়াহ'লে এটা কাম কৰ তই ঘাছ বেছি পাৱা পইচা কেইটা সেইকেইটাকে দি নহ'লে আমাক হে প্ৰভু হে মাক চকলাই কিহৰ পাল্লাত পৰিলোৱে মই হেই মাক চকলাই থকা কি কৰিব খুজিছহে তই কি কৰা কৰ সোনকালে নহ'লে মাক চকলাই তোৰ অৱস্থা বেয়া কৰি দিম আমি এই থকা মাক চকলাই কি কৰা কৰ সোনকালে নহ'লে কিন্তু খং উঠব মোৰ খং উঠি কিন্তু মাক চকলাই ৰক্ষা নাই কিন্তু হে বাপা হাৰে ভূত মৰা হয় খং নকৰবিয়ে মই দিম দে গাছ বেচা পইচা কেইটা গোটাই দিম দে তহঁতক বাপা হাৰে খং নকৰবিয়ে আৰু মোক একো নকৰবি শুনছে না হেই মাক চকলাই পইচা কেইটা দি তই তাড়াতাড়ি আমি যাবা লাগে আমাৰ টাইম হৈ গৈছি পিছে বাপা হাৰে ভূত মৰা হয় মোৰ পইচা কেইটা ক'ত দিবা লাগবো মাক চকলাই তোৰ পইচা কেইটা তই ঘৰৰ ধৰ্মঘট দিলে হ'ল তাৰপৰা আমি লৈ যাম হ'ব দে পিছে বাপা হাৰে ভূত মৰা হয় পইচা কেইটা মই থৈ দিম দে তহঁতে কিন্তু মোক একো নকৰবি দে বাপা হাৰে হেই মাক চকলাই হ'ব দে তোক একো নকৰো তই পইচা কেইটা তাতে থলি হ'ল শুনছা না হ'ব দে ভূত মৰা হয় বাপা হাৰে মই থম দে আমি এতিয়া যাওঁ মাক চকলাই কি ভূতৰ পাল্লাত পৰিলোৱে মই গাছকেইডাল বেছি পইচা পাইছিলো মুঠেই আকৌ দিবা লগা হ'লে হয় উপায়ো নাই নেদলিও নহয় ঘৰটোতো দিব নোৱাৰি বাপা হাৰে ঘৰটো দিয়াতকৈ পইচা কেইটা দিয়ে ভাল হ'ব নহ'লে বা মাক চকলাই কিবা ঘটৰ মটৰ কৰে সিহঁতে গেৰাণ্টি নাই ভূদান বস্তু না বিশ্বাস নাইতো ভয়ো লাগে নহয় মাক চকলাই